Hey everyone, Assalamualaikum, Namaskar, welcome back to my YouTube channel, Afrim Awesome Life and Blog. আজি এটা সিম্পল ৰেচিপি লৈ আহিছোঁ আৰু সেইটো হৈছে ডাল পাৰাঠা আৰু তাৰ কাৰণে এচামুচ গোটা জিৰা লৈছোঁ আৰু 4-5টা মান শুকান জলকীয়া লৈছোঁ আৰু এই চানাডাল লৈছোঁ চাহ খোৱা কাপেৰে 1 কাপ জোখৰ চানাডাল লৈছোঁ আৰু এনেদৰে অকমান বইল কৰি লৈছোঁ একেবাৰে পুৰা বইল কৰি লোৱা নাই এনেদৰে অকমান গোটা গোটা হৈ থকাকে বইল কৰিছোঁ আৰু সেইখিনি এনেকে বেলনাত ধুনিয়াকে পিচি লৈছোঁ আপোনালোকে গ্ৰাইন্ডাৰটো মাৰি ল'ব পাৰে কিন্তু গ্ৰাইন্ডাৰত একদম মিহি হৈ যায় কিন্তু এনেকে বেলনাত পিচিলে অকমান মাজে মাজে গোটা গোটা নিচিনা হৈ থাকে তো সেইটো বেছি ভাল হয় এসক এনেদৰে পিচি ললো মাজে মাজে অকন গোটা গোটা হৈ আছে আৰু এতিয়া শুকান জলকীয়া কেইটা আৰু গোটা জিৰাখিনি এনেদৰে অলপ ভাজি লৈছো মচমচিয়া হোৱাকে ভাজি লৈছো এতিয়া সেই পিচি থোৱা ডালখিনিতে সেই শুকান জলকীয়া কেইটা মোহাৰি পেলাই দি দিম আৰু লগতে গোটা জিৰাখিনি যে আছিল সেইখিনিও দি দিম এতিয়া এই গুটেইখিনি ভালদৰে মিক্স কৰি লম আৰু অকমান সোৱাদ অনুসৰি নিমখ দিছো আৰু লগতে অকমান চাট মছলা দি দিছো এতিয়া এয়া আটা লৈছো আৰু চাহ খোৱা কাপৰ জোখেৰে 4 কাপ জোখৰ আটা লৈছো ইয়াত আৰু সোৱাদ অনুসৰি অকমান নিমখ দিছো এতিয়া আটাখিনি ভালদৰে মঠি লম আৰু আটাখিনি মঠুতে মই গৰম পানী ইউজ কৰিছো আটা মঠুতে ওটাই গৰম পানী ইউজ কৰিবলে তেতিয়া ৰুটিখন বহুত কোমল হয় এয়া ডৌগিটা বনাই ললো আৰু ডৌগিটা অকমান ডাঙৰ কৰিব তেতিয়া ষ্টাফিংখিনি ভৰাবলে ভাল হয় আৰু হাতত অকমান তেল লগাই ললো আৰু এটা ডৌ লৈছো আৰু এনেদৰে হাতেৰে আঙুলিৰে এনেকে চেপি বাটি এটা নিচিনা কৰি লৈছো তেতিয়া ষ্টাফিংখিনি ভৰাবলে সুবিধা হয় আৰু নহলেতো আপোনালোকে বেলনাত বেলি পেলে অকমান ডাঠকে বেলি পেলে তাত ষ্টাফিংখিনি ভৰাই পেলে তেনেকে কৰিলেও হয় ইয়া বাটিটো নিচিনা প্ৰথমতে বনাই ললো বনাই পেলে মাজত ষ্টাফিংখিনি দি ললো আৰু দি সাইডৰ পৰা এনেকে অকনকে ষ্টাফিংখিনি তললে হেচি পেলে ৰুটিটো ওপৰলে এনেকে আনি এনেকে গুটেটো জয়েন কৰি ললো আৰু অকমান আটা লৈ পেলে এনেদৰে বেলি লৈছো আৰু বেলুতে হদায় মন কৰিব যাতে পৰাঠাখন বেছি পাতলু নহয় আৰু বেছি ডাঠু নহয় এয়া গুটেখিনি বেলি ললো এনেদৰে এতিয়া এখন পেন লৈছো আৰু পেনখন অকমান গৰম হোৱাৰ পাছত এটা পৰঠা দি দিছো আৰু মই গেছৰ ফ্লেমটো মিডিয়াম ৰাখিছো আৰু এটা সাইড ভালদৰে হিজিব দিছো আধা মিনিট মান হিজিবলৈ দিব তাৰ পিছৰ সাইডটো নেদৰে আকৌ আধা মিনিট মান হিজিবলৈ দিব দুইটা পিঠি ভালদৰে হিজা পাছত মই ইয়াত ৰিফাইন অইল দি পেলে ভালদৰে হেকি লম আৰু আপোনালোকৰ ওচৰত যদি বাটাৰ আছে বাটাৰো দিব পাৰে আৰু যদি ভাল ঘি আছে ঘিও দিব পাৰে এনেদৰে ভালদৰে হেকি লৈছো এয়া পৰঠাটো অলমোষ্ট হৈছেগে এনেদৰে ভালদৰে হেকি ল'ব
এয়া এটা পৰঠা হৈ গ'ল আৰু এনেদৰে বাকীকেইটাও মই সেকি ল'ম আৰু এনেদৰে বাকীকেইটাও সেকি ল'লোঁ আৰু পৰঠাখন খুব কোমল হৈছিলে খুব টেষ্টি হৈছিলে খাবলৈ আৰু গৰম পানী ব্যৱহাৰ কৰিলে পৰঠাখন বহুত কোমল হয় পৰঠাই হওক বা চাপাতি হওক বহুত কোমল হয় আজিৰ ৰেচিপিটো এইটোৱেই যদি ভাল লাগিলে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি